তো এখন আপোনালোকে দেখিছে এখন হৈছে এখন আপোনালোকে সকলোৱে গমে পাইছে এখন হৈছে এটিএম ৰিচিপ্ট যেতিয়া আমি এটিএমত পইচা উলিয়াব যাওঁ এটিএমৰ যিকোনো আমি ট্ৰেনজেকশ্যন কৰোঁ তো এখন আমি ৰিচিভ কৰোঁ তো আপোনালোকে গম পাইছে যে এখন দেখি আপুনি এনেকুৱা টাইপৰ এটা ভিডিঅ' বনাব এটিএমৰ লগত ৰিলেশ্যন থকা এটা ভিডিঅ' মই বনাম এই ভিডিঅ'টোত আপোনালোকৰ লগত মই এটা চিম্পল টিপছ বা জনাম আপোনালোকক যে কেনেকৈ আপোনালোকে কামটো কৰিব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব থেংক ইউ ভেৰি মাছ এভৰিৱান ৱেলকাম টু এমটি ক্ৰিয়েশ্যন তো আপোনালোকে গমে পালে মোৰ ইনট্ৰোৰ আগত আপোনালোকে দেখিলে যে মোৰ এটিএমৰ ৰিচিপ্ট এখন মই আপোনালোকক দেখুৱাই দিলোঁ আৰু ৰিচিপ্টখন দেখি আপোনালোকে গম পালে যে এটিএমৰ ওপৰত এনেকুৱা এটা ভিডিঅ' বনাব তো এটিএমৰ ওপৰতে মই এটা টিপছ আপোনালোকৰ লগত আলোচনা কৰিম বুলি কৈছিলোঁ তো মই ষ্টাৰ্ট কৰিম টিপছটো এইটোৰ কাৰণে আপোনালোকক একাউণ্টছ নাম্বাৰটো দৰকাৰ হ'ব আৰু আপোনাৰ যিটো ৰেজিষ্টাৰ ফোন নাম্বাৰ আছে বেংকৰ লগত আপোনাৰ যিটো একাউণ্টছ খোলোতে আপোনালোকে নাম্বাৰ তাত প্ৰভাইড কৰিছিল বেংকক বা বেংকৰ ফৰ্ম ফিল আপত আপোনাৰ দিছিল সেই নাম্বাৰটো আপোনালোকক দৰকাৰ হ'ব এতিয়া মেইন কথাটো হৈছে যে যদি আপোনালোকে এটিএমৰ পিন নাম্বাৰটো বা এটিএমৰ যিটো আপোনাৰ 4 ডিজিটৰ পিন নাম্বাৰ থাকে বা এটিএমৰ পাছৱাৰ্ড থাকে সেই পাছৱাৰ্ডটো যদি আপোনালোকে পাহৰি যায় বা ক'ৰবাত যদি আপোনালোকে তাত হেৰাই যায় পিন নাম্বাৰটো তো আপোনালোকৰ মনত নাথাকে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে এটিএম পিন নাম্বাৰটো ৰিজেনেৰেট কৰি ল'ব পাৰে ৰিজেনেৰেট কৰাৰ কাৰণে আপোনালোকে এটিএম ব্ৰাঞ্চৰ পৰা ৰিজেনেৰেট কৰিব পাৰে বা বেংকত গৈ আপোনালোকে কৰিব পাৰে যদি আপোনালোকে বেংকত যায় ৰিজেনেৰেট কৰিব তেতিয়াহ'লে আপোনালোকে এটা দীঘলীয়া প্ৰচেছ বা অলপ সময় লাগিব যদি আপোনালোকে এটিএমৰ থ্ৰু দি আপোনালোকে পিন নাম্বাৰটো চেঞ্জ কৰে তেতিয়াহ'লে আপোনালোকে শ্বৰ্ট সময়ৰ ভিতৰত এটা আপোনালোকে পিন নাম্বাৰটো চেঞ্জ কৰিব পাৰিব তো কেনেকৈ কৰিব পাৰি মই এটা আপোনাৰ ভিডিঅ' মই এইখিনি দি দিম মোৰ স্ক্ৰীণত দি দিম মই এইখিনিৰ ওপৰত তো আপোনালোকে ভিডিঅ'টো চাব তো কেনেকৈ কৰিব পাৰি মই প্ৰচেছটো এটা বুজাই দিছোঁ শ্বৰ্ট ভিডিঅ' বনাই এটিএমৰ পৰা তো আপোনালোকে ভিডিঅ'টো চাব তাৰ কাৰণে আপোনালোকক এটিএম কাৰ্ডখন প্ৰেছ কৰি আপোনালোকে ৰাইট ছাইডৰ এটা আপোনাৰ লাষ্টৰ এটা তলত এটা আপোনাৰ অপশ্যন থাকিব পিন জেনেৰেশ্যন বুলি বা পিন চেঞ্জ বুলি সেইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে তাত আপোনালোকৰ বেংকৰ একাউণ্টছ নাম্বাৰটো তাত পুট কৰিব আৰু বেংকৰ একাউণ্টছ নাম্বাৰটো তাত কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছিল ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আপোনালোকে তাত দি দিব স্ক্ৰীণত দি দিয়াৰ পিছত আপোনালোকে তাত কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ যিখন স্ক্ৰীণ আছে হোম স্ক্ৰীণ ডিছপ্লেখনত আপোনালোকক দেখুৱাই দিব যে ইউৰ পিন নাম্বাৰ ৰিকুৱেষ্ট হেজ বিন একচেপ্টেড আৰু আপোনালোক সেনেকৈ দেখুৱাই দিয়াৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছিল সেই নাম্বাৰটোত আপোনালোকৰ পিন নাম্বাৰটো যিটো পিন নাম্বাৰ আপুনি পাহৰি গৈছে সেই পিন নাম্বাৰটো আপোনালোকক পঠাই দিব আৰু তাৰ পৰা আপোনালোকে পিন নাম্বাৰটো অতি সহজতে পাই যাব তো এইটোৱে আজি সৰু এটা টিপছ মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ আমাৰ বহুতে জানে আৰু বহুতে আপোনাৰ গম নাপায় তো আপোনাৰ সকলোৱে কথাটো মই বুজাই দিলোঁ সকলোকে বা এইটো মই আপোনালোকক কৈ থ'লোঁ কথাটো তো এনেকুৱা ধৰণৰ কৰিব পাৰে তো মোৰো হৈছিল আগতে মই এনেকুৱা ধৰণে পাছৱাৰ্ডটো মই ৰিছেট কৰি ল'লোঁ তো থেংক ইউ ভেৰি মাছ আজি এইখিনিয়ে আছিল ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ বাই বাই